এইখনে আছিল অসমৰ থাইলেণ্ড। ৰাইজ নমস্কাৰ, আপোনালোকক অলপ সময়ৰ পিছতে এটা ভিডিঅ' দেখাম, অলপ ধেমালি কৰিম। তো আপোনালোকে ভুল নুবুজিব মোক। তো যিখন ঠাইলৈ আপোনালোকক দেখাবলৈ গৈ আছোঁ, তো সেইখন আচলতে বঙাইগাঁও জিলাৰ বৈতামাৰী অঞ্চলৰ এখন শিলঘাগৰি নামৰ ঠাইত আমি যাম, আপোনালোকক দেখাম। বহুতে কৈ থকা অসমৰ থাইলেণ্ড বুলি, কিন্তু আচলতে এইটো নহয়। আপোনালোকক অলপ ধেমালি কৰিম মই অলপ পিছত, তো আপোনালোকে ভুল নুবুজিব। তো এইখনে আমি গৈ আছোঁ। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো, আৰু ভিডিঅ'টো ভাল পালে অলপ লাইক চেক কৰি দিব। লাইক চেক কৰি দিলে অলপ ভাল লাগে। তো চাওক আপোনালোকে কিমান এটা ধুনীয়া এটা পৰিৱেশ। তো এইখিনি আমি অলপ পিছতে যাই পাম আৰু আহি পাম আৰু এই যে আমি আহিলোঁ আৰু। তো আপোনালোক অলপ আহিব কেতিয়াবা, ইয়াতে আহিলে ভাল পাব। আপোনাৰ মানে আচলতে এইটো কোনো নিজে হোৱা নাই, এইটো মানুহে সৃষ্টি কৰা এটা প্ৰাকৃতিক। নমস্কাৰ ৰাইজ, আপোনালোকক আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আমি আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ প্ৰাকৃতিক সৌন্দৰ্য বিচাৰি। তো আপোনালোকক আমি অসমৰ থাইলেণ্ড দেখাবলৈ আহিছোঁ। আপোনালোকে আজি ভিডিঅ'টো চাওক। তো এইখন দেখিছেনে? এইখন এই যে অসমৰ থাইলেণ্ড, মানুহে কোৱা ধৰণে যিবিলাক ছ'চিয়েল মিডিয়াত যে এটা হৈ আছে, তো এইখনে আছিল অসমৰ থাইলেণ্ড। তো চাওক ভিডিঅ'টো তেনে আজি আমি আৰম্ভ কৰোঁ। এটা কিমান মনোমোহা পৰিৱেশ, অসমৰ থাইলেণ্ড বুলি এখন বিখ্যাত কেইদিনমানৰ আগতে। তো এইখনে আছিল। চাম ৰ অলপ ৰাইজক দেখাওঁ, ৰাইজ অলপ চাওক। যিসকলে আহিবলৈ ইচ্ছুক তো আহিব পাৰে। অঁ, কিন্তু আপোনালোকে কিন্তু ইয়াতে হাফ পেণ্ট পিন্ধি আহিব, তেতিয়াহে ইয়াতে এই নীলা পুখুৰীত আপোনালোকে গা ধুব পাৰিব। চাওক কিমান এটা সেউজীয়া পানী। মোকতো দেখি এনেকুৱা লাগে যে ইয়াতে অসমৰ থাইলেণ্ড নহয়, ইয়াতে মানে পৃথিৱীৰ থাইলেণ্ড এখন। চাওক ভিডিঅ'টো, যিমান ইচ্ছা আহক আৰু আহি ইয়াতে পৰিৱেশটো ইমান ভাল লগা পৰিৱেশ আপোনালোকে চাই উপভোগ কৰক, আৰু তলত কমেণ্ট কৰি জনাওক কেনেকুৱা পাইছে ভিডিঅ'টো। সৰু এটা ভিডিঅ' বনালোঁ আপোনালোকৰ কাৰণে। অঁ, সৰু এটা ভিডিঅ' বনালোঁ সৰু এটা ভিডিঅ'। তো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ছাবস্ক্ৰাইব কৰিলে অলপ ভাল লাগে, তো সেইকাৰণে অলপ মই আগ্ৰহী হওঁ। তো আজিলৈ এৰিছোঁ। বাই, জয় আই অসম।